ছালৰ সৌন্দৰ্যৰ পৰা পেটৰ সমস্যালৈ, গৰ্ভৱতী মহিলাৰ পৰা সাধাৰণ অৱস্থাৰ মানুহলৈ, ৰক্তহীনতাৰ পৰা প্ৰতিৰোধক ক্ষমতালৈ, ওজন কমোৱাৰ পৰা মগজু কাৰ্যপ্ৰণালীলৈ, দেহৰ অত্যাৱশ্যকীয় বিষয়বোৰত ইয়াৰ উপকাৰিতা অকল্পনীয়। নমস্কাৰ, আজি আমি আলোচনা কৰিম বেতগুটিৰ ঔষধি গুণাগুণৰ বিষয়ে। বেত এবিধ কাঁইটীয়া লতা জাতীয় উদ্ভিদ। ইয়াৰ প্ৰায় 700 বিধ প্ৰজাতি আছে। ইয়াৰে প্ৰায় 70 বিধ প্ৰজাতি আমাৰ ভাৰততে পোৱা যায়। ইয়াৰ উৎপত্তি মূলস্থল আফ্ৰিকা, এছিয়া আৰু অষ্ট্ৰেলিয়া। অৱশ্যে বৰ্তমান পৃথিৱীৰ কেইবাখনো দেশত ইয়াৰ উপস্থিতি দেখা যায়। ই মূলতঃ আচবাব তৈয়াৰ কৰাত ব্যৱহাৰ হয়। ইয়াৰ গাজ বা কোমল আগ খাদ্য হিচাপেও ব্যৱহাৰ হয়। ইয়াৰ গুটি বহুতো উপকাৰিতাৰে পৰিপূৰ্ণ আৰু আজি আমি বেতগুটিৰ ঔষধি গুণাগুণবোৰৰ বিষয়ে আলোচনা কৰিম। গৰ্ভৱতী মহিলাই বেতগুটি সেৱন কৰিব লাগে। এনে মহিলাৰ কিছুমান নিয়মীয়া সমস্যা যেনে পুৱা ভাগত জ্বৰ লগা, মূৰ ঘূৰোৱা, বমি লগা আদিবোৰ বেতগুটি সেৱনৰ দ্বাৰা দূৰ কৰিব পাৰি। তাৰোপৰি ইয়াত থকা থিয়ামিন, কেলচিয়াম, আইৰণ আদি গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে উপযোগী। ইয়াত প্ৰচুৰ পৰিমাণে ফাইটোনিউট্ৰিয়েন্টছ থাকে, যিবোৰ ডায়েট প্ৰগ্ৰেমৰ বাবে অতি উপযোগী। ইয়াত প্ৰচুৰ পৰিমাণে থকা আহে ভোক দূৰ কৰি ওজন কমোৱাত সহায় কৰে। ইয়াত থকা ভিটামিন চিয়ে ছালৰ গঠন নষ্ট কৰিব পৰা বৰ্জনীয় পদাৰ্থবোৰ নাশ কৰি ছাল সুন্দৰ আৰু স্বাস্থ্যৱান কৰি ৰাখে। ইয়াত থকা এন্টি অক্সিডেণ্টে দেহলৈ আগতীয়া বাৰ্ধক্যৰ আগমন প্ৰতিহত কৰে। লগতে ই বাৰ্ধক্যৰ বিভিন্ন লক্ষণ যেনে ছাল সুতুৰাৰ পৰা ক'লা দাগ, গুটি উঠা আদিবোৰ প্ৰাকৃতিকভাৱে নিৰ্মূল কৰে। ইয়াত থকা ভিটামিন এ চকুৰ বাবে উপকাৰী, যি মায়বিয়াৰ দৰে চকুৰ ৰোগ উপশম কৰিব পাৰে। ইয়াত থকা বেটা কেৰটিন, টেনিন আৰু খনিজ লৱণে আমাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে তথা দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বিভিন্ন বেমাৰৰ পৰা আমাক ৰক্ষা কৰে। ইয়াৰ সেৱনে স্নায়ুতন্ত্ৰক পুষ্টিকাৰিতা যোগাব পৰা পটেছিয়াম আৰু পেক্টিনৰ জৰিয়তে মগজুৰ কাৰ্যপ্ৰণালী বৃদ্ধি কৰে। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যি দেহক হিমোগ্লোবিন বৃদ্ধি কৰি ৰক্তহীনতা দূৰ কৰে। ইয়াত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে, যি হাড়ৰ গঠন শক্তিশালী কৰে। ইয়াৰ সেৱনে দেহত ডায়েৰিয়া কৰিব পৰা বেক্টেৰিয়াবোৰ নাশ কৰি সেই ৰোগ প্ৰতিহত কৰে। বেতগুটিয়ে কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা বেয়া কোষবোৰ পুনৰ গঠন কৰি সেই ৰোগৰ পৰা আমাৰ দেহক বচাই ৰাখে। অত্যাধিক সেৱনে জিভা ডাঠ কৰে আৰু কোষ্ঠকাঠিন্যতা কৰিব পাৰে। মেগ আৰু কোলন ইনফেকশ্যনত ভোগা মানুহে ইয়াক সেৱন কৰিব নালাগে। আশা কৰো আজিৰ ভিডিঅ'টোৱে বেতগুটিৰ বিষয়ে বহু কথা জনাত সহায় কৰিব। আগন্তুক ভিডিঅ'বোৰৰ বাবে আমাৰ চেনেল পদ্মা ৰুৰাল ফুড প্ৰডাক্টছ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।